বন্ধুসকল নমস্কাৰ মই শ্ৰী এম কে মাধুৰ্য কলিতা সকলোকে এম কে টিভিলৈ স্বাগতম জনাইলোঁ এইটো মইনা মানসজ্যোতি বৰা ভাইটি হয় আজি বোলো বেলেগতকৈ বেলেগ এটা ষ্টাইলত ভিডিঅ' এটা বনাওঁ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেল যদি নতুন ছাবস্ক্ৰাইবটো কৰিবলৈ একদম নাপাহৰিব কেলৈ এতিয়া মোক আপোনালোকৰ মৰমৰ বহুত বেছি প্ৰয়োজন ব'লক লাহে লাহে মোৰ লগত ভিডিঅ'টো এনেকৈ আৰম্ভ মানে কি গাৰ্লফ্ৰেণ্ডৰ প্ৰয়োজন নাই আপোনালোকৰ মৰম দৰকাৰ বঢ়িয়া থেংক ইউ ব্ৰ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ চাব দেই এয়া মই আছোঁ অসম অৰুণাচল একদম সীমান্তৱৰ্তী এলেকা এই জৰাখন যে দেখিছে অৰুণাচল আৰু এইফালে আসাম আসাম অৰুণাচল একদম সীমান্তৱৰ্তী এলেকা অৰুণাচলী কিছুমান মানুহৰ ঘৰো আছে তাত আপোনালোকে দেখা পাব সেইবিলাক যিবিলাক দেখিছে নহয় সেইবিলাক ৰবৰ বাগান হয় ৰবৰৰ খেতি হয় আৰু সেইফালেও আছে অকণমান দূৰলৈ এইফালে তিনিবাটা ঘৰ এটা দেখিছে নহয় এইটো যে দেখিছে নাই এইটো সেই ঘৰটো হৈ গ'ল মানে অৰুণাচলী মানুহৰ ঘৰ আমি ইয়াত আদি মানুহ বুলি কওঁ ইয়াতে থাকে আপোনালোকক দেখাইছোঁ কেতিয়াবা আহিবচোন চাবলৈ বেলেগ মজা লাগিব বেলেগ এটা ইণ্টাৰেষ্টিং হয় মোৰ ভাল লাগে বিশেষ আৰু আপোনালোকো ভাল লাগিব অসম আৰু অৰুণাচল এইবিলাকক লৈ পেলাই কেতিয়াবা আমাৰ কাজিয়া পেচালো হয় আসাম অৰুণাচলৰ মাজত কিয়নো আমাৰ মানুহৰ মতে এইখিনি অৰুণাচলৰ জমিন নহয় কিন্তু অৰুণাচলে জব্দ কৰি ৰাখিছে আসামৰ পৰা ইয়াৰ পৰা বহু ভিতৰলৈকে আসামৰ সীমা আছিলে বুলি কোৱা শুনিছোঁ আমি সিমান নাজানো কোৱাহে শুনিছোঁ কিন্তু নাপায় অসমৰ মানুহক নিদিয়ে তেওঁলোকে ৰাজত্ব কৰি ৰাখিছে পুলিচ চুলিচো আহে কেতিয়াবা মীমাংসা কৰি যায় জাষ্ট মানে কণ্ট্ৰল কৰি দিয়ে আৰু আকৌ পিছত হৈ যায় দেখুৱাইছোঁ চাওক দেখিবলৈ কেনেকুৱা ধুনীয়া কি মনোমোহা দৃশ্য মানে একদম বঢ়িয়া আহিবচোন কেতিয়াবা চাব এবাৰ চাই সম্ভৱ আপোনাৰো ভাল লাগিব বেয়াটো নালাগে মই গম পাওঁ আহি যাব আৰু কিবা কিবি দেখুৱাই আছোঁ চাই থাকক আৰু বলক ক'ৰবাত গৈ আছোঁ যে দেখিছে সেইটো জেগাটো চাই লওক এইটো জেগাটো এইটো জেগা সেই কোলা কিবা কিবি হৈছে দেখিছে নাই এইফালে এই কোলা সেইখিনি ৰবৰ গছ হয় আমি যিবিলাক চেণ্ডেল টেণ্ডেল পিন্ধোঁ ৰবৰৰ পৰা যিবিলাক বস্তু বনোৱা হয় আৰু সেইবিলাকৰ গছ হয় তাৰ পৰা ৰবৰ ওলায় মই এদিন চাইছিলোঁ কিন্তু ভিডিঅ' বনোৱা নাই এদিন মই ভাবি আছোঁ যে তাত গৈ ভিডিঅ' বনাম ৰবৰটোনো কেনেকৈ উলিওৱা হয় তাৰপিছতনো কি কৰা হয় আপুনি কেনেকৈ চেণ্ডেল টেণ্ডেল আপোনাৰ মানে ৰবৰৰ সামগ্ৰীবিলাক পোৱা হয় ভিডিঅ' এটা বনাম এদিন সেইখিনিও মই আপোনাক দেখাম কিন্তু আজি জাষ্ট মানে ওপৰৰ দৃশ্যখিনি দেখাইছোঁ এইফালে পাহাৰ এখন গাড়ী কোনোবাই কিবা কিবি কৰি আছে সেইফালে চুকত এখন প্ৰকাণ্ড ফিচাৰী এটা আছে এইটো ব্ৰিটিছৰ দিনৰ বুলি কয় সেইটোও মই দেখাম আজি পাহাৰটো দেখাইছোঁ পাহাৰ যদি ভ্ৰমণ কৰিবলৈ মন আছে কেতিয়াবা আহি যাব মই নাই কিবা এটা কৈছিলি ক যদি আহিব বিচাৰে মাছ ইয়াতে মাছ বনাই খুৱাম গৈছোঁ ধৰে আহিব চাই থাকক ভাল লাগিব আজি আপোনালোকক পাহাৰ দেখুৱাই আছোঁ আৰু এটা কথা মই বিশেষ কৈ থওঁ আপোনালোকক ইফালে দেখিছেনে টিংপাতৰ সেই ঘৰটো অকণমান ওচৰলৈ আহিলোঁ তালৈ এদিন যাম মোৰ এতিয়া সময়ৰ অভাৱ আৰু মই অকণমান শাৰীৰিকভাৱে অসুস্থ সেইকাৰণে মই নাযাওঁ তালৈ যদি যাওঁ তাত আপোনালোকে কি পায় গম পায়নে মাটি কঁঠাল মাটি কঁঠাল বা এনাৰস বুলি কওঁ আমি পাইনাপেল যদি খাব মানে একদম তাত আমি নিজে খাওঁ সেইবিলাক বস্তু তাত কেতিয়াও মানে মেডিচিন বোলা বস্তুটো ইউজ নকৰে নিজে পকিবলৈ দিয়ে নিজে বুঢ়া হ'বলৈ দিয়ে একো সাৰ পানী নিদিয়ে জাষ্ট বনবিলাক চফা কৰি দিয়ে এইবিলাক একদম মই সন্মুখত দেখা বস্তু হয় জানো মানে সেইবিলাক মানে কেতিয়াও একো পোকৰ কাৰণে একো মেডিচিন ইউজ নকৰে এইবিলাক অৰিজিনেল বস্তু পায় সেইবিলাক জেগাত তাতে কচু চচু কৰা হয় আপোনাৰ মানে চব্জি তব্জি কৰে মানে সেইবিলাক বস্তু মানে একদম পিয়'ৰ অৰিজিনেল আজিকালিনো আপুনি উশাহ লওঁতে হাৱাকণ যিখন আমি খাওঁ যিখন আমাৰ অক্সিজেন প্ৰয়োজন হয় সেইকণো মানে অৰিজিনেলত আমি নাপাওঁ একদম ডুপ্লিকেটৰ মানে একদম বহুত বেছি চালানি পাওঁ তাৰ স্বত্তেও কিছুমান এতিয়াও এনেকুৱা বস্তু আছে যিবিলাক অৰিজিনেল যিবিলাকত একো মানে আপোনাৰ কীটনাশক কীটনাশক দ্ৰব্য মিহলোৱা নহয় বা বনোৱা নহয় তেনেকুৱা বস্তু পাবলৈ আজিকালি বহুত টান কিন্তু ধেমাজিৰ এনেকুৱা কিছুমান এলেকা আছে য'ত এতিয়াও সেইবিলাক উপলব্ধ সেইবিলাক পোৱা যায় আহি যাবচোন আনাৰস যদি খাবলৈ মন আছে বিশেষকৈ গৰম দিনত বহাগ বিহুৰ পিছত জেঠ আহাৰ শাওণ এনেকুৱা দিনত আগষ্ট মাহত আপোনালোকে একদম ধুনীয়াকৈ পাব মই কিন্তু খুৱাম আপোনালোকক যদি খাবলৈ মন আছে কমেণ্ট বক্সত কৈ দিব এনাৰস এটা পঠিয়াই দিবা যেনেকৈ নহওক আপোনালোকে পঠিয়াই দিম সেই তাত যিখন ৰবৰ বাগান দেখিছিলোঁ
তাতো আছে সেই আনাৰসৰ খেতি। এদিন মই এনেকৈ এটা ভিডিঅ' বনাম আনাৰস আৰু ৰবকৰ, এই দুইটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম একদম ওচৰৰ পৰা। আজি এনেই জাষ্ট আপোনালোকক মই লোকেশ্যনটো দেখাই ঘূৰি ফুৰিছোঁ। চ' চাই থাকক। মই নাজানো ভিডিঅ'টো চাবলৈ, তথাপিও মই দেখাইছোঁ। আজি মইনো দেওবাৰৰ দিনটো ৰবিবাৰৰ দিনটো কেনেকৈ পাৰ কৰোঁ, কি চাওঁ, কি কৰোঁ, এনেকুৱা কিছুমান কথাক মানে ভাবি পেলাই ভিডিঅ'টো বনালোঁ। ভিডিঅ' বনাবলৈ মোৰ একো ৰিজন আছিলে কিন্তু দুৰ্ভাগ্যবশতঃ মই তাত যাব নোৱাৰিলোঁ। সম্ভৱ ৰাতি যাম, যদি যাওঁ তেতিয়া লেটেষ্ট এটা ধুনীয়া ভিডিঅ' বনাম, বহুত বেছি ধুনীয়া ধাৰ্মিক অনুষ্ঠান এটালৈ যোৱাৰ প্ৰগ্ৰেম এটা আছিলে। চ' যদি যাওঁ তাতে এটা ভিডিঅ' বনাম, ভালকৈ আপোনালোকক দেখুৱাম। মোৰ বহুত ইচ্ছা আছে বিশেষকৈ আপোনালোকক দেখুৱাবলৈ। মোৰ যিকেইজন ফ্ৰেণ্ড আছে, বেছি নহয় 30জন 40জন 50জন ইমানেই আছে, বৰ বেছিও নাই, তেওঁলোকক দেখুৱাম। চ' যদি আপোনালোকে আশীৰ্বাদ অকণমান কৰি দিব, যদি যাওঁ তেতিয়া বনাম। আজি এই দুদিন তিনিদিনৰ ভিতৰত আপোনালোকে সেইটো ভিডিঅ' পাই যাব। এইটোতো আজি দেওবাৰ ৰাতিলৈ মই আপলোড কৰি দিম। চ' দেওবাৰ দিনটো মই কেনেকৈ পাৰ কৰোঁ, কেনেকৈ থাকোঁ, অলপ পিছত 4টা বজাৰ পিছত মানে আমি খেল আৰম্ভ কৰিম ক্ৰিকেট। এইবিলাক ছাইডত জেগা আছে অকণমান, অৰুণাচলী জমিন বুলি কয়, তাতে আমি খেলিম ক্ৰিকেট লগৰবিলাকে। চ' ঘৰৰ পৰা অকণমান আঁতৰো হয়। চ' আহোঁ আৰু উপায় নাই, নহ'লে দেওবাৰ দিনটো কেনেকৈ পাছ কৰিম। বাকীকেইটা বাৰততো একদম সম্পূৰ্ণ ব্যস্ত হৈ থাকোঁ, নিজকে ব্যস্ত কৰি ৰাখিবলগীয়া হৈ যায়। দেওবাৰ দিনটো একদম সম্পূৰ্ণভাৱে ছুটি পাওঁ, একো কাম নাথাকে। তাৰপিছত আৰু ঘৰত গালি চালি অকণমানো খাওঁ, নোখোৱা নহয়, দেওবাৰে খাই দিওঁ আৰু বাকীকেইটা বাৰত ঘৰত নাথাকোৱেই, মানুহখিনিয়ে লগো নাপায়। ঘৰৰ মানুহখিনিয়ে দেওবাৰে গালি চালি খাই দিওঁ আৰু কিবাকিবি থাকিলে কৰি দিওঁ। আৰু ফোনত মানে ধৰি লওক কাৰোবাৰ লগত কথা চথা পাতিবলগীয়া থাকিলে মই দেওবাৰ দিনটোতে বিশেষ পাতোঁ। চ' ভাল লাগে দেওবাৰ দিনটো। মই মানে একদম বেছি বেলেগক সময় দি দিওঁ মানে দেওবাৰ দিনটোত। মই বেলেগ কিবা এটা বুজাবলৈও যোৱা নাই, মানে দেওবাৰ দিনটোত মই সময় দি দিওঁ, মানে যাকে নহওক যোনেই নহওক একদম মানে ফ্ৰেণ্ডবিলাকৰ লগত মানে বন্ধুবিলাকৰ লগত থাকি ঘূৰি খাই বৈ ভাল পাওঁ। এতিয়া আমি দুজন আহিছোঁ, ভাইটিটোও আহিছে। ভাইটি নামতহে, কামত ইভাগে লগৰ নিচিনা আমি বিন্দাছকৈ থাকোঁ, একদম জাকাচকৈ কথা পাতোঁ। চ' পিছে এটা কথা মই আজি আপোনালোকক কৈ যাওঁ। চ' ভিডিঅ'টোৰ মাজতে ভৰাই দিলোঁ কথাটো, বিশেষ বেয়া নাপাব। কেলৈ চবেই কয় দুদিনীয়া জীৱন, যিকেইদিন থাকে ধুনীয়াকৈ থাকিব লাগে, সকলোৰ লগত মিলি পেলাই থাকিবলৈ যত্ন কৰিব লাগে। সেইটো সকলোৱে ফ'ল' কৰিব, কিয়নো ক'ব নোৱাৰি ঈশ্বৰে কাক কেতিয়া ক'লৈ লৈ যায়, কাৰ কেতিয়া কিমান দিনলৈ দায়িত্ব আছে পৃথিৱীত, সেইটো কোনেও ক'ব নোৱাৰে। সেইকাৰণে যেতিয়ালৈকে পৃথিৱীত থাকে সকলোৰ লগতে মিলি থাকক, ধুনীয়াকৈ থাকক, মিলা প্ৰীতিৰে থাকক, নজনাটো শিকিবলৈ যত্ন কৰক আৰু জনাটো শিকাবলৈ যত্ন কৰকচোন। আৰু এটা কথা কৈ যাওঁ, জীৱনটোত মানে যেতিয়াই নহওক আপুনি এটা কথা মনত ৰাখিব, নিজতকৈ বেলেগ মানুহক গুৰুত্ব নিদিব। মা দেউতাৰ বাহিৰে, মা দেউতাক দিয়ক, একো নাই। কেলৈ মা দেউতাই আপোনাক জন্ম দি থৈছে, মায়ে 9 মাহ 9 দিন পেটত লৈ আপোনাক গৰ্ভত লৈ পেলাই জন্ম দিছে। ক্ষমা কৰিব, পেটত বুলি কৈ পালোঁ, গৰ্ভত লৈ জন্ম দিছে। আৰু দেউতাৰে আপোনাৰ মাটিৰ ঘাম মানে গাৰ ঘাম মাটিত পেলাই আপোনাক যেনেকৈ নহওক যেনেকুৱা পৰিস্থিতিৰ মুখামুখি কৰি পেলাই নিজে নাখায় আপোনাক মানে খুৱাই পেলাই আপোনাক ডাঙৰ কৰি থৈছে। সেইটো কৰ্তব্য আপোনাৰ আছে মা দেউতাক চাবলগীয়া, সেইটো কেতিয়াও ভুলতো নাপাহৰিব। সেইটো সদায় অটুট ৰাখিব, সদায় কৰি যাব। মা দেউতাই আপোনাক বেলেগ একো নকৰিলেও জন্ম দিছে, সেইটোৰ কাৰণে সেইটো আপোনাৰ কৰ্তব্য, সেইটো আপোনাৰ দায়িত্ব। আপুনি যেতিয়ালৈকে ভালে কুশলে আছে তেতিয়ালৈকে মা দেউতাক কেতিয়াও পাহৰি নাযাব। চ' মোৰ এটা একদম ৰিকুৱেষ্ট আপোনালোকৰ কাৰণে। আৰু বেছি আধা বাটত লগ পাই কিছুমান মানুহক যেন একদম মা দেউতাতকৈ বেছি আপোন কৰি নল'ব। কেলৈ মা দেউতাৰ সমান হ'ব নোৱাৰে কোনো, মোৰ মানেকত। আৰু মানে মই এই কথাখিনি কোৱা এটা ইচ্ছু আছে। চ' গম পাব লাহেকৈ, সেইটো মই ক'ম। মানে 5 মিনিট 1 ঘণ্টা 2 ঘণ্টা বা জন্মৰ 21 বছৰৰ পিছত লগ পোৱা মানুহ এজনক আপুনি, বা 20 বছৰৰ পিছত লগ পোৱা মানুহ এজনক আপুনি ইমানো বেছি বিশ্বাস নকৰিব যে তেওঁ আপোনাৰ কাৰণে সকলো গোটেইখিনি। সেইটো কেতিয়াও ভাবি নল'ব, সেইটো ভুল কথা। চ' প্ৰেমটো কৰক, প্ৰেমটো চবৰে হৈ যায়, প্ৰেম কৰাত মোৰ আপত্তি নাই, কিন্তু প্ৰেমক কৰিবলৈ নিদিব। প্ৰেমক লৈ আপুনি ধ্বংস নহ'ব, নিজে সুস্থ থাকক, সবল থাকক, হয় নহয়? আৰু মই এইটো কোৱা নাই যে প্ৰেম সম্পৰ্কটো বেয়া, প্ৰেমৰ নিচিনা শুদ্ধ এটা সম্পৰ্ক নায়েই পৃথিৱীত, বেলেগ যিয়ে নহওক। চ' প্ৰেমে বহুত মানুহক বহুত কিবা কিবি দি যায়। চ' সেইকাৰণে প্ৰেম কৰক, কিন্তু নিজতকৈ বেছি নহয়। জাষ্ট এই শব্দটোৰ অৰ্থটো বুজি ল'ব, জাষ্ট মানে। চ' আৰু কিছুমান কথা ক'ম, চাই থাককচোন, যাতে মা দেউতাক পাহৰি বেলেগক বেছি বিশ্বাস নকৰে। এইটো আকৌ এবাৰ কৈ দিলোঁ, আৰু কিবা কিবি কেইটামান দেখাম, চাই লওক। এতিয়া
বহুত কিবা কিবি ক'লোঁ আজি ভিডিঅ'টোত চ' বেয়া পাব নালাগে অনুভৱো আছিলে আজি মোৰ লগতে চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ কোনেও নাপাহৰিবা আৰু চবেই ভালে থাকা কুশলে থাকা তাকে কামনা কৰিলোঁ আশীৰ্বাদ কৰি দিবা মোকো ইমান আগবাঢ়ি যাবলৈ চ' আজিলৈ বাই বাই টাটা আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম বিন্দাছ আৰু জাকাচকৈ তেতিয়া ভালকৈ কথা পাতিম চবৰ লগতে ন চ' ইনষ্টাটোত ফ'ল' কৰি দিবা যদি বেয়া নোপোৱা লিংকটো ডিছক্ৰিপশ্যনত দি দিম বাই বাই টাটা